গাইজ ফুল এক্সাইটেড তো এতিয়া পাঠান চাব যাব ওলাই আছোঁ মানে কি পিন্ধোঁ কি নিপিন্ধোঁ মানে ইয়াতে এইটো এনেকৈ বেগটো ওলাই কিনে ৰখিছোঁ কি পিন্ধি যাওঁ কি নাযাওঁ চব কাপোৰ লেতেৰা হৈ আছে চব নিজে ধুব লাগে গাইজ তো একদম পূৰা পাঠান চাব এক্সাইটেড তো আপোনালোকে চাই থাকিব তো গাইজ ফাইনেলি একদম পূৰা ৰেডি হৈ ল'লোঁ পূৰা এনেকৈ পিন্ধিছোঁ তো এতিয়া যাম পাঠান চাব কাৰণে একদম বলক আপোনালোকক ফাইনেলি পাই গ'লোঁ অনুৰাধা হ'ল তো ইয়াতে এতিয়া চাম আমি পাঠান তো এইটো ইয়াতে পোষ্টাৰবিলাক লগাই আছে দেখা তো গাইজ পোষ্টাৰ দেখাম বুলি ভাবিছিলোঁ কিন্তু ভিতৰতে আহি গ'লোঁ তাৰ কাৰণে পোষ্টাৰ দেখাব নোৱাৰিলোঁ ইতিমধ্যে মানুহ সোমাব দিছে তো তাৰ কাৰণে আমিও সোমাই আহিলোঁ তো চাওক এইটো অনুৰাধা হলৰ ভিতৰখিনি মানুহ খালী আছে কিন্তু আমি যেতিয়ালৈকে আৰম্ভ হৈছে পূৰা ফুল হৈ আছে তো লেটছ গ' তো গুড মৰ্নিং গাইজ আজি নেক্সট ডে তো কালি পাঠান চাঠান চালোঁ তো আজি নগাঁও যাই আছোঁ তো আপোনালোকৰ তাত লগ পাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো মজা পাব ফাইনেলি নগাঁও পামে ইয়াতে অকণমান ৰখিছোঁ তো ইয়াতে নাৰিকল এনেকৈ খাই আছোঁ বুজা নাই গাইজ বেছি আৰু মোৰ অকণমান অসুখ হৈ আছে তাৰ কাৰণে গম পোৱা নাই বেছি আৰু মুখখন দিদা লাগি আছে তো নগাঁও পামে আৰু বেছি দূৰ নাই তো বলক মোৰ লগতে আপোনালোকৰ যাই থাকক অলপ ইয়াতে কিবা অলপ ফ্ৰেছ কৰোঁ তাৰপাছত গৈ আছোঁ আৰু এতিয়া খোৱা লোৱা হৈ গ'ল এতিয়া খাই আছোঁ চিখৰ আপোনালোকে নাখাব দিয়ক গুটকা বেয়া কিন্তু মই খাওঁ আৰু মই নোৱাৰোঁ গুটকা চবতকৈ ভাল পোৱা বস্তু হৈ তাত মোৰ তো গাইজ ফাইনেলি নগাঁও আহি পাইছোঁ আহি পাওঁতে মানে অলপ দেৰি হৈ গ'ল মই 3টা 3:30 বজাত আহি পাইছোঁ তো আহি পাই খুব ভাগৰ লাগি গ'ল ৰাস্তাটো সিমানকৈ ভিডিঅ' বনোৱা নাই ডাইৰেক্ট আহি কিনে শুয়ে গ'লোঁ এইটো ৰুমত মানে থাকিম আৰু মই আগতো আছিলোঁ তো নতুন ব্লগ আহিব তিনিচুকীয়া গৈ আছোঁ নেক্সট মান্থমানত মানে জল্দি যিমান পাৰোঁ সোনকালে আহি আছে তিনিচুকীয়া ৰংঘৰ এইবিলাক পাতিলিঙা মন্দিৰ এইবিলাক ব্লগ আহিব আপোনালোকে চাব আৰু বহুতে চেনেলটো চাই ছাবস্ক্ৰাইব নকৰে আগতো কৈছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো আজিলৈ বাই বাই